हेलो गाइस, वेलकम बैक टू माय पूजा परियार चैनल। आपनालोকৰ খবৰ খাতি কেনেকুৱা বাৰু? মই মা ঘৰতে আছো এতিয়া। মই মানে বহুত দিনৰ আগতে ভিডিও এটা কৰিছিলো, মানে মোৰ মনটো বেয়া আছিল, ভাল নাছিল। তেতিয়া হাজবেণ্ডে ফুৰাবলৈ লৈ গৈছিল এটুকু জেগালৈ। মই তাত এটা ভিডিও কৰি থৈছিলো আপোনালোকক দেখুৱাবৰ কাৰণে, কিন্তু মোৰ ভিডিওটো বনোৱা হোৱা নাছিল। আজি লৈ আহিছো সেই ভিডিওটো, বলকচোন আহক চাওঁ ভিডিওটো। আৰু এয়া আমি গৈ আছো কাকক স্থানলৈ। এফালে গৈ আছো, জংঘলৰ মাজে মাজে গৈ আছো। বলক আপোনালোককো দেখাওঁ। ইয়াতে মানে গাড়ীবোৰ থৈ যাব লাগে, আগৰ ফালে মানে গাড়ী নিব নোৱাৰি, সেইকাৰণে ইয়াতে গাড়ী থৈ খোজকাঢ়ি যাব লগা হৈছে। বলক আহক ভিডিওটো সম্পূৰ্ণকৈ চাওঁ। ইয়াতে পিকনিক খাই আছে, খানা খাই আছে চবে। এইখিনি খানা খাব পাৰি ইয়াত, এইখিনি অলপ সমান জেগা। এনেই বহুত ৰাস্তা বেয়া আছিলে, আগত খানা খাব পৰা জেগা নাছিলে। এইটো হৈছে কাকক চাঙলৈ অহা ৰাস্তা। ৰাস্তাটো বেয়া হয়, কিন্তু বেয়া হলেও অলপ খোজকাঢ়ি যাব লাগিব ওপৰলৈকে, য'ত হেৰিখিনি আছে। কষ্ট হলেও কিন্তু আচলি জেগাখিনি য'ত আছে, সেইখিনি ৱাটাৰফলটো য'ত আছে, সেই জেগাখিনি পোৱাৰ লগে লগে কষ্টখিনি পাহৰি যোৱা যায় দেই। আমি আচলতে আহিম বুলি অহা নাছিলো, আমি এফালে আহিছিলো। আমি বোলো ইয়াতে সোমাই যাওঁ, চাই যাওঁ আৰু। ৰাস্তাটো বহুত বেয়া হয়। ইমানখিনি কষ্ট মূৰত এইখিনি পাওঁতে বৰ ভাল লাগি গৈছিলেগৈ। আৰু বাকী ল'ৰাবিলাকে এইখিনিতে ফটো চটো উঠি আছিলে, আৰু মাজে মাজে কেইটামান উঠি মাৰি আছিলে। আপোনালোকে শুনিছে চাগে। সেয়া চাওক জিপি আৰু জিপি পাপাকে কি কৰি আছে। ভিডিঅ'টো শেষ হ'বই হৈছেহি, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? আচলতে ভিডিঅ'টো কৰো বুলি কৰা নাছিলো, আৰু যাবলৈও মোৰ ইচ্ছা নাছিলে। গম নোপোৱাকে মনে মনে লৈ গৈছিলে মোৰ জেগাটো বোলে, আৰু অলপ মনটো বেয়া হৈ থকাৰ কাৰণে মই আনকি মোৰতো আচৰা নাছিলো। মোক দেখিবলৈ চাগে কিবা বেমাৰী মানুহৰ নিচিনা লাগি আছে বাৰু ভিডিঅ'টো। আৰু যিয়ে হওক, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে নতুনকে চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। এইজনী চাওক জিপি কি কৰি আছে, ফ্ৰক চ্ৰক টাঙি।
বদমাচি কৰি থাকে খালি দুষ্টামি কৰি থাকে এইয়া মই মেহেন্দি লগাই দিছিলো এয়া দেখুৱাইছো আপোনালোকক আজিলৈ ইমানেই আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই গাইজ